Hey guys, welcome back to my YouTube channel Music Superstar. মই তোমালোকক পুনৰ স্বাগতম জনাইছো এটা নতুন ব্লগ ভিডিঅ' সৈতে আৰু আজি ব্লগটো বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈছে কাৰণ আজি এতিয়া আৰু মই গৈছো গুৱাহাটীলৈ গুৱাহাটীৰ পৰা তোমালোকক দেখিবলৈ চেষ্টা কৰিম গ্ৰন্থমেলাখন দেখুৱাম আৰু আমি আলহী খাবলৈ গৈছো এখন ঘৰলৈকে আৰু গোটেইখিনি তোমালোক গুৱাহাটী দৃশ্যাংশ দেখিবলৈ চেষ্টা কৰিম জাষ্ট তোমালোক ভিডিঅ'টো সম্পূৰ্ণ চাই বিস্কিট নকৰি বলক তেনেহ'লে দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ লেটছ গো গ্ৰন্থমেলা গুৱাহাটী দেখিবলৈ পাইছে ইয়ালৈ আহিছোঁ আৰু গোটেই ভিডিঅ'ৰ ফালৰ পৰা দেখিবলৈ চেষ্টা কৰিম ভিডিঅ'টো চাই দিব বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈছে বলক তেনেহ'লে দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ গ্ৰন্থমেলা ভিডিঅ'লৈকে সোমাই আহিলোঁ আৰু সোমাই আহি গৈছোঁ তোমাৰ গোটেইখিনি দেখিবলৈ চেষ্টা কৰিম ভিডিঅ'ৰ দৃশ্যাংশখিনি আৰু লগতে মই দেখিলোঁ যে আমাৰ আনুষ চেণ্টাৰ লগ পালোঁ আৰু চাইন্টিছ ব্লগ আছে ওচৰত সিহঁতকো অলপমান চিনাকি কৰি দিবলৈ চেষ্টা কৰিম ভিডিঅ'টো চাই দিব স্কিপ নকৰোঁ আৰু এয়া দেখিবলৈ পাইছে আমাৰ আনুষ দা আছে আনুষ এণ্টাৰটেইনমেণ্ট আৰু মোৰ আছে চাইন্টিছ ব্লগ দেখিবলৈ পাইছে অলপমান কিবা কৰিবা আনুষ দা কেনেকুৱা লাগিল হাই বহুত ভাল লাগিলে মজুলক লগ পাই আৰু সকলোৱে হেৰি চাবা মজুলক ভিডিঅ'বোৰ চাবা মজুলক চাগে ছাবস্ক্ৰাইব কৰিবা কিন্তু আৰু আগুৱাই লৈ যাবা মজুলক এনেকৈ মোক যেনেকৈ সহায় কৰি আগুৱাই লৈ গৈছে মজুলকো তেনেকৈ সকলো সহায় কৰি আগুৱাই লৈ যাব তেনেকৈ থেংক ইউ আৰু ব্লগটো বহুত বেছি ধামাকা লৈ গৈছে আৰু পিছফালে আছে আমাৰ দেখিলোঁ চাইন্টিছ ব্লগ ভাল লাগিল বহুত মৰিলক লগ পাই আজি আমি লগ পালোঁ মৰিলক কণ্ঠবিলাক নকৰি আৰু আপোনালোকে চাব সকলোৱে আৰু সকলো চাব চাইন্টিছ ব্লগ ডিছক্ৰিপশ্যন লিংকটো থাকিব চাই দিব সকলোৱে আৰু আজি দেখিবলৈ চেষ্টা কৰিম গোটেই গ্ৰন্থমেলাখন চাই দিব ভিডিঅ'টো বহুত ধামাকা হৈ গৈছে চাই দিব হেল্ল' ফ্ৰেণ্ডসকল তোমালোকে দেখিবলৈ পাইছে মই এনেকৈ গৈ দেখিবলৈ পাইছোঁ অলিম্পিয়া প্ৰকাশনখন হৈছে কি আগৰ দিনৰ যিবোৰ খেলসমূহ আছিল যিটো আমাৰ ককা দেউতাহঁতৰ আগৰ দিনৰ যিটো খেল আছিল সেই খেলসমূহৰ কিছু নমুনা তাত ফটো সহকাৰে বা কিতাপসমূহ আছে তাত গোটেইখিনি চাবলৈ চেষ্টা কৰিম আৰু তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'টো চাই থাকিবা স্কিপ নকৰি দেখিবলৈ পাইছে তোমালোকে এইবোৰ হৈছে কিতাপ আৰু ওপৰত দেখিবলৈ পোষ্টাৰসমূহ চাই লোৱা তোমালোকে এইবোৰ খেল কি খেল এইবোৰ আমি নাজানো ইয়াত অসমীয়াত লিখা আছে তোমালোকে চাই লোৱা দেখিবলৈ পাইছোঁ তোমালোকে সম্পূৰ্ণ চাই দিব ভিডিঅ'টো বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈছে এইটো দেখিবলৈ পাইছে বহুত কাগজৰ নাও খেল আৰু বহুত কিবা কিবি খেল হ'বলৈ গৈছে এইখিনি পোষ্টাৰসমূহ আৰু এইবোৰ খেল হয়তো আমিতো খেলি পোৱা নাই কাৰণ ককা দেউতাহঁতে খেলিছিল আগতে সেইবোৰ খেল এতিয়া নাই আৰু এইবোৰ খেলটো আজি নেখেলে সেইবোৰ খেল আগতে খেলিছিল আৰু সেইবোৰ খেল আছিল কি মন ফ্ৰেছ আছিল কাৰণ সেইবোৰ খেলত অলপ কষ্ট কৰিছিল খেলিছিল হাতেৰে খেলিছিল কষ্ট কৰিছিল অলপ বহুত কিবা কিবি হৈছিল আগতে আগৰ মানুহবোৰ বহুত দূৰলৈকে খোজকাঢ়ি যাব পাৰিছিল বহুত কিবা কিবি হৈছিল আগৰ দিনত আৰু আজিকালি মানুহে এইবোৰ খেল নেখেলে কি কৰে ঘৰতে বহি কি কৰে বিচনাৰ তলত ফ্ৰী ফায়াৰ বা পাবজি এনেকুৱা ধৰণৰ মোবাইল বহুত কিবা কিবি খেল আছেতো ছ'চিয়েল মিডিয়া খেল সেইবোৰ খেলি ঘৰতে গোটেই মানুহসমূহ এলেহুৱা হৈ পৰিছে কিন্তু এইবোৰ খেল খেলিবলৈকে বহুত বেছি ভাল বুলি ক'ব মোৰ ফালৰ পৰা কাৰণ সেইবোৰ খেল ঘৰতে খোলা কথা চাৰিও ভিডিঅ'টো বহুত বেছি ইণ্টাৰেষ্টিং হৈ গৈছে আৰু ইয়াত লগতে খেলৰ কিতাপসমূহো পাবা তোমালোকে খেলৰ কিতাপসমূহ পঢ়ি তোমালোকে খেলবোৰ শিকিবলৈ পাৰিবা গোটেইখিনি ইয়াত আছে মই যদি এতিয়ালৈকে অহা নাই ৩৩তম গুৱাহাটী গ্ৰন্থমেলালৈ আহিবা আৰু ইয়াৰ কিতাপসমূহ পঢ়িবা বা লাগিলে লৈ যাবা ইয়ে ৩৩তম গুৱাহাটী বুক ফায়াৰ আৰু ইয়াত এনেকৈ আমি ঘূৰিম আৰু সেই গলিটোৱে আহিলোঁ এতিয়া যাম এই গলিটোৰ ইফালে সোমাই গৈ কি পাৰোঁ কি নোৱাৰোঁ তোমালোক দেখুৱাবলৈ চেষ্টা কৰিম জাষ্ট আজি আহিছোঁ যাতে গোটেইখিনি তোমালোকক গোটেই কোণা দেখুৱাবলৈ চেষ্টা কৰিম চাওক না মানুহ চাওক বহুত বেছি মানুহ আছে কিন্তু এতিয়া অলপ কমিছে কাৰণ প্ৰথমৰ পৰা বহুত বেছি আছিলে এতিয়া অলপ কমিলে জাষ্ট তোমাক দেখুৱাই দিম এইটো এটা দেখিবলৈ পাইছে কিহৰ বা মূৰ্তি হনুমানৰ মূৰ্তি চাগে এইটো মূৰ্তিটো দেখিবলৈ পাইছে এইটো এটা মূৰ্তি আৰু ইফালে দেখিবলৈ পাইছে এইবোৰ বহুত কিবা ইয়াত আহিলে কি গ্ৰন্থমেলাখন বুক ফায়াৰ বুলি ক'লে গোটেই কিতাপ পাবা যিহৰ ওপৰত কিতাপ লাগে তোমাৰ গোটেই কিতাপ পাবা আৰু সৰু ছোৱালী বাচ্ছাৰ খেলটো পাবা ইয়াত সৰু ছোৱালী বাচ্ছাসমূহৰ খেলা বস্তুসমূহ ইয়াত আছে আৰু ইয়াতো দেখিবলৈ পাইছে কিবোৰ বাঁহেৰে সজা বস্তু দেখিবলৈ পাইছে বহুত ধুনীয়া সজাইছে আৰু এইবোৰ দেখিবলৈ পাইছে সৰু ছোৱালীৰ খেলিবলগীয়া বস্তুসমূহ আছে ইয়াত আৰু এনেকুৱাকৈ গোটেই কোণা তোমালোক দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'টো চাই থাকিলে গম পাবা এইটো আমাৰ আনুষ দা আছে মা আৰু ইয়াতো কিবা এটা চাই আছে দেখিবলৈ পাইছে এইটো সৰু বস্তু চাইছোঁ আমি এইটো কিন্তু বহুত বেছি ভাল লাগিছে দেখিবলৈ পাইছে বাঁহেৰে সজাইছে বহুত ধুনীয়াকৈ
আৰু এইটো দেখিবলৈ পাইছোঁ তোমালোকে আমাৰ অসমৰ বিখ্যাত এঠেঙীয়া গড়ৰ বাবে জানাইতো সকলোৱে চাগে আমাৰ অসমখন বিখ্যাত এঠেঙীয়া গড়ৰ বাবে আৰু এই গড়টো দেখিবলৈ পাইছোঁ বহুত ধুনীয়াকৈ প্ৰতিমূৰ্তিটো ইয়াত দিয়া আছে প্ৰতিমূৰ্তিটো আৰু এইফালে এতিয়া যাম আমি কিতাপ চাবলৈ দেখিবলৈ পাইছোঁ অসমীয়া বুক ষ্টাৰ্ছলৈকে যাম আৰু চাম তাৰ ভিতৰৰ বুকসমূহ কেনেকুৱা বুক আছে গোটেই চাম আৰু তোমালোক দেখুৱাবলৈ চেষ্টা কৰিম ভিতৰৰ পৰা I don't need to tell you that it's over. And I know if I come any closer. I don't need to tell you that it's over. And I know if I come any closer, this is gonna be too much for us to bear. I don't need to tell you that it's over. You can probably say it in the way I stare. And I know if I come any closer, this is gonna be too much for us to bear. I don't need to tell you that it's over. You can probably say it in the way I stare. And I know if I come any closer, this is gonna be too much for us to bear. চাওক ফ্ৰেণ্ডছসকল কিতাপ কিমান কিতাপ আছে ইয়াত যেনেকুৱা ধৰণৰ কিতাপ লাগে তেনেকুৱা ধৰণৰ কিতাপ পোৱা যায় এইখিনি তোমালোকে যেনেকুৱা লাগে সেনেকুৱা লৈ যাব পাৰে আহি ফ্ৰেণ্ডছসকল গোটেই তোমালোকক দেখুৱালোঁ আৰু যোৱাৰ আগতে তোমালোকক অলপমান গেটখন দেখুৱাই দিছোঁ যে 33তম গুৱাহাটী গ্ৰন্থমেলা এইখন দেখুৱাই দিলোঁ আৰু এতিয়া চাৰিওফালটো এবাৰ দেখুৱাই যাওঁ এতিয়া ঘৰলৈ উভতি আৰু এইখন দেখিবলৈ পাইছে বহুত ধুনীয়া ইয়াত কোনোবা আমাৰ মন্ত্ৰী আহিল অলপমান কেমেৰা কৰি দিলোঁ আৰু বাহিৰৰ পৰা দেখুৱাই দিলোঁ এতিয়া যাওঁ ঘৰলৈ যদি ভিডিঅ'টো তোমালোক ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা বেল আইকনটো অলপ চিলেক্ট কৰিবা আহিব লাগে ভিডিঅ'টো